বন্ধু-বান্ধৱীসকল, জুবিন গাৰ্গে হিয়া দিয়া নিয়া ছবিৰ শ্বুটিঙৰ সন্দৰ্ভত যতীন বৰাৰ সৈতে কি ক'লে তেওঁৰ নিজৰ মুখতে শুনো আহক। মোক এদিন কৈছিলে তোমাৰ লগত কাম কৰিলে বিছনাখন লগত লৈ আহিব লাগিব, কাৰণ মই গোটেই ৰাতি কাম কৰি দিওঁ, ভাইমন্দা মানে টোপনিয়াই যায় লাষ্টত। ছিটিঙত বিশেষ কথা নহয়, কিন্তু চিনেমাৰ কথা বিশেষ নহয়, খোৱা বোৱা বেছি হয়, পাৰ্টি বেছি হয়, এই চিকেন, এই আমুক, এই তামুক, আৰ্টিষ্টৰ মেনু লৈ লয়, কি ড্ৰিংকছটো থাকেই বাৰু, সেইটো আৰু জুবিন যতীন মুনিন সেইটো ধুনীয়া কম্বিনেশ্যন। ছবি আমি একেলগে সেই তিনিটা নাম জড়িত থকাৰ কাৰণে ছবিবিলাক আৰু তোৰ বিশেষকৈ গান আৰু মোৰ লিপছ মানুহে গ্ৰহণ কৰে, ভাল পায়। মই বহুত বস্তু পাহৰি গৈছোঁ, বহুত কথা তোৰ মনত আছে নাই নাজানো। মই হিয়া দিয়া নিয়াৰ আগতে আমি এখন ছবিখন ৰিলিজ নহ'ল, এখন হৈছে ৱাইচকণি বৰাৰ ৱাইচদাৰ ছবি আছিল, এটা গান তই কৰিছিলি। এই গানটো মোৰ লিৰিক্সটো এতিয়া মনত আছে। জয়ন্ত আছিল, জয়ন্ত পাত্ৰৰ কথা কৈছোঁ, জয়ন্তটো আমি সেই গানটো ডিজি ভাল বন্ধু আছিলে, ডিজি মিউজিকত ৰেকৰ্ডিং হৈছিল। লিৰিক্সটো আছিল তামোল হোৱা হ'লে ফালি চোৱা হ'লে তেনেকৈ নক'বা ভাল লাগি যায় মোৰ। সেই গানটো ছবিখন ৰিলিজ নহ'ল। এইটো অসমৰ বহুত মানুহে নাজানে যে জুবিন গাৰ্গৰ সেইখন ফাৰ্ষ্ট মানে ছবি মিউজিক কৰিবলগীয়া প্ৰথম চিনেমা আছে। এতিয়া আমাৰ মাজত নাই, তেখেত ঢুকালে। কিন্তু এজন ফেণ্টাষ্টিক মানুহ আছিলে, তেওঁ ষ্টাইলিছ মানুহ আৰু মোৰ এতিয়া মনত আছে, মানে সদায় ষ্টাইলিছ ড্ৰেছ কৰে আৰু চিনেমা শ্বুটিং দিবলৈ মাতে। শ্বুটিঙত বিশেষ কথা নহয়, কিন্তু চিনেমাৰ কথা বিশেষ নহয়, খোৱা বোৱা বেছি হয়, পাৰ্টি বেছি হয়, এই চিকেন, এই আমুক, এই তামুক, আৰ্টিষ্টৰ মেনু লৈ লয়, কি ড্ৰিংকছটো থাকেই বাৰু, সেইটো আৰু কিন্তু হিয়া দিয়া নিয়াৰ কথা যেতিয়া আহিছে মই কথা ক'ম, তোৰ মনত আছে নাই নাজানো। অসমৰ ৰাইজেও হয়তো ভাইমন্দাই কয় চাগে, বহুত ইণ্টাৰভিউত কৈছিলে যে ফাৰ্ষ্ট ভাইমন্দা এটা ডিচিপ্লিনত কাম কৰা মানুহ, টাইম টেবুল মেইনটেইন কৰে, শ্বুটিঙত কল টাইম ইজ কল টাইম। তাৰপিছত ভাইমন্দাই বহুত বছৰ বেলেগৰ লগত কাম কৰিলে, মিউজিক এনেকুৱা ধৰণৰ, আৰু তোৰ টাইম টেবুলটো অলপ ভাইমন্দাৰ লগত নিমিলে। এটা সময়ত মোক এদিন কৈছিলে তোমাৰ লগত কাম কৰিলে বিছনাখন লগত লৈ আহিব লাগিব, কাৰণ মই গোটেই ৰাতি কাম কৰি দিওঁ, ভাইমন্দা মানে টোপনিয়াই যায় লাষ্টত। কৈছে দিনত কেলৈ নকৰা তুমি? বোলো মোৰ দিনত মোৰ ব্ৰেইনটো নুখোলে, ৰাতি খোলে। আৰু হিয়া দিয়া নিয়াৰ এটা ইণ্টাৰেষ্টিং কথাটো মনত আছে নাই নাজানো, নহ'লে পৰিচয় হিয়াৰে গানটোৰ শ্বুটিং হৈছিল এডভেষ্টাৰ, আমাৰ চন্দ্ৰপুৰৰ যিটো এডভেষ্টাৰ কোম্পানীটো আছিল, তাত মই গোটেই এটা পাৰ্টি ছিকুৱেঞ্চ আছিল। ছিকুৱেঞ্চত এনেকৈ বহি থাকোঁ, মই গান গাই থাকোঁ, গোটেই মানুহখিনি বহি থাকে, অডিয়েঞ্চ হিচাপে বা গেষ্ট হিচাপে বহি থাকে। এতিয়া শ্বুটিং চাবলৈ, অসমীয়া ছবি কম শ্বুটিং হয়, মানুহ যেতিয়া শ্বুটিং হয় ভিৰ লাগে শ্বুটিং চাবৰ কাৰণে। ত' এডভেষ্টাৰ কোম্পানী গেটটো মাৰি দিলে, বাহিৰত অজস্ৰ মানুহ, প্ৰডিউচাৰ বহি আছে এনেকৈ হিচাপে গেষ্ট হিচাপে। মই নহ'লে পৰিচয় ইয়াৰ যিটো আৰু বিখ্যাত কৰোঁ, এনেকৈ হাতটো দাঙি পেলাই আহি পেলাই গান গাই মৃদু লস্কৰৰ ওচৰলৈ আহিছোঁ। এটা শব্দ শুনিছোঁ ডামকৈ বুলি দেই, কিবা শব্দ কাৰোবাৰ গাত পৰিছে। অলপ সময় এনেকৈ অন শ্বট কেমেৰা চলি আছে, দেখিছোঁ মৃদু লস্কৰৰ মূৰেদি এনেকৈ তেজ বাগৰি আছে। কিহৰ কাৰণে? বাহিৰৰ পৰা কোনোবা এটা শিলগুটি মাৰিলে শ্বুটিং চাব নিদিয়াৰ কাৰণে। আৰু পৰিচয়ও পৰিছে, প্ৰডিউচাৰৰ মূৰত শিলগুটিটো পৰিছে। সেইটো এটা ইণ্টাৰেষ্টিং কথা আছিল। কিন্তু এটা কথা কওঁ, মোৰ নিজৰ টাৰ্ণিং পইণ্ট হিচাপে জুবিন গাৰ্গক মই এটাই ধন্যবাদ জনাব লাগিব যে হিয়া দিয়া নিয়া মোৰ কেৰিয়াৰৰ টাৰ্ণিং পইণ্ট। মুনিন বৰুৱা, আমাৰ তেতিয়া তিনিজনৰ নাম আছিল, জুবিন যতীন মুনিন। সেইটো ধুনীয়া কম্বিনেশ্যন। ছবি আমি একেলগে সেই তিনিটা নাম জড়িত থকাৰ কাৰণে ছবিবিলাক আৰু তোৰ বিশেষকৈ গান আৰু মোৰ লিপছ মানুহে গ্ৰহণ কৰে, ভাল পায়। আৰু সেইটো হিয়া দিয়া নিয়াৰ পিছতে এটা প্লাছ পইণ্ট হৈ গ'ল। বহুতকেইখন ছবি কৰি হিয়া দিয়া নিয়াৰ পিছত নায়ক, কন্যাদান, বিধাতা, বাৰুদ, বহুতকেইখন ছবি হেৰি কৰিলোঁ। তাৰপিছত হিয়া দিয়া নিয়াৰ সেই মুনিন্দা মোৰতো টাইম টেবুল নাথাকে তেনেকৈ, মই যি টি কৰোঁ, মই ৰাতি কাম কৰোঁ, দেৰিকৈ উঠোঁ। ভাইমন্দাৰ প্ৰথম হিয়া দিয়া নিয়াৰ পিছত ভাইমন্দাৰ কাম কৰা ষ্টাইলটো চেঞ্জ হৈছে নেকি? তো তই চেঞ্জ কৰিলি, তেতিয়া গম পাই গ'ল আৰু বুজি পালে। তাৰপিছৰ পৰাই মানুহটোৱে চেঞ্জ কৈছে ন যে তুমি তোমাৰ লগত কাম কৰিলে বিচনা এখন লৈ আহিব লাগিব লগত। ভাইমন্দা এটা সময়ত মানে সেই ষ্টাইলত কাম কৰি, যেতিয়া আমি হিয়া দিয়া নিয়াৰ গানৰ ৰেকৰ্ডিঙৰ সময়টো আমাৰ অডিটেকত হৈছিলে, হেৰিয়াৰ ভূপেন হাজৰিকাৰ ষ্টুডিঅ'ত। ভূপেন ষ্টুডিঅ'ত কৰিছোঁ। আৰু হেৰিত তাত এইটো কোনটো হিয়া দিয়া নিয়া কোনোবা এটা ফেমাছ ছং, কোনোবা এটা, সেইটো কৰি থাকোঁতে মানে ভাইমন্দা আহি শুনিছে, সেই ৰাতি 2টামান বাজিছে। তেতিয়া অলপ খঙো উঠিছে, মই গোৱা নাই, মিউজিক কিবা কৰি আছোঁ। তাৰ চাৰ্টিফিকেট গাই দিলোঁ। গাই দিয়াৰ পিছত তেওঁ হেপ্পী হৈ গ'ল আৰু মই আহি পেলাই ভাইমন্দা কোচত বহি দিলোঁ, কেনেকুৱা লাগিছে বুলি কৈ পেলাই। ভাইমন্দা পুতেক ৰিজুক কৈছে
ই কেনেকুৱা ধৰণৰ মানুহ ই কোচত বহি দিলে যে আহি ভাইমন্দাই লাহে লাহে যি ফাৰ্ষ্ট ভাইমন্দাই এনেকুৱা ধৰণৰ মিউজিক ডাইৰেক্টৰ আৰু তোক পোৱাৰ পিছত মানে তোৰ ষ্টাইলবিলাক মানুহটোৱে ভাল পোৱা হৈ গ'ল বা তোৰ থকাৰ ষ্টাইল বা তাৰপিছত বুজি পোৱা হৈ গ'ল আৰু ন' প্ৰব্লেম আৰু সেই মই কওঁ তোৰ মোৰ কেৰিয়াৰৰ চিনেমাৰ ক্ষেত্ৰত মই ভাবোঁ তেখেতৰ কণ্ট্ৰিবিউশ্যন বহুত আছে অফক'ৰ্ছ আছে ইমান ধুনীয়া চিনেমা কৰিছে ভাইমন্দাই যি চিনেমা উপহাৰ দিছে মই অকল আমাৰ কেৰিয়াৰ বুলি নহয় গোটেই অসমীয়া ইণ্ডাষ্ট্ৰীৰ কাৰণে ভাইমন্দাৰ মুনীন বৰুৱাৰ বহুত ডাঙৰ কণ্ট্ৰিবিউশ্যন সেইটো সদায় মনত থাকিব লাগিব আৰু লাষ্ট মমেণ্টলৈকে আমি আছোঁ তেওঁৰ লগত আৰু সেই হিয়া দিয়া গান কৰোঁতে এই গান মই ৰেডি কৰা নাই মই এতিয়া তুমি মথমৰ গান ৰেডি কৰি আছোঁ ভাইমন্দাই মোক ফোন কৰে তেতিয়া মোবাইলো নাই গান ৰেডি হ'ল নাই মই এনেই কৰিলোঁ ৰেডি হ'ল আহক ভাইমন্দাটো মই ভবা নাই গুচি আহিলে 2টা বজাত দুপৰীয়া মই শুই উঠিছোঁহে মই ষ্টুডিঅ'তে শুই আছোঁ কাম কৰি পেলাই মই অকল এটা গান ৰেডি কৰিছোঁ মই এতিয়া গান ৰেডি হ'ল বুলি কৈ দিলোঁ গানটো শুনাব লাগিব মই ভাইমন্দাক ক'লে আপুনি ডিজি মিউজিক ষ্টুডিঅ' আপুনি অফিচতে বহক মই গানকেইটা লৈ আহি আছোঁ ৰ'ব ৰেকৰ্ড কৰা আছে মই এনেই ক'লোঁ ফাঁকি মাৰিলোঁ গান মই একোৱেই কৰা নাই লগালগ ভিতৰলৈ গৈছোঁ মই হাৰমনিয়ামটো লৈছোঁ এটাক কৈছোঁ তই ৰেকৰ্ড কৰ মই 10-15 মিনিটৰ ভিতৰত 3টা নে 4টা গান বনাই পেলাই ৰেকৰ্ড কৰি ভাইমন্দাক শুনাই দিলোঁ আৰু গোটেইকেইটা ধুনীয়া গান ওলাইছে চ' ভাইমন্দাই শুনি ভাল লাগিছে বঢ়িয়া লাগিছে মই বোলো অ'কে তাৰপিছত গান বনাই পেলালোঁ লাষ্টত এটা গানৰ মোৰ অকণমান টনা আজোৰা হৈছিলে মানে সময় পোৱা নাই বনাবলৈ মই তুমি মাথমৰ কাৰণে আৰু এটা গান কৰিছিলোঁ সেইটো মিঠা মিঠা যি সপোনতে সেইটো গান মই বোলো এইটো মই হিয়া দিয়াত দি দিওঁ সেই গানটো ফাৰ্ষ্ট ভাইমন্দাৰ এইটো তাৰমানে অৰুণাচলৰ টাৱাঙত হৈছিল তেতিয়া কয়লা ফিল্মখন আছিল হিন্দী ছবিখন হৈছিল তেতিয়া ভাইমন্দাই ক'লে ফাৰ্ষ্ট জানো মই প্ৰথম যেতিয়া টাৱাঙৰ নাম শুনিছোঁ মই প্ৰথম গৈছোঁ টাৱাঙত এইটো কমলনাথে কোৰিঅ'গ্ৰাফ কৰিছিল মিঠা মিঠা যি সপোনতে গানটো শ্বুটিং ফাৰ্ষ্ট টাৱাঙত হৈছিল আমাৰো প্ৰথম আৰু অসমীয়া ছবিৰ কাৰণে এইটো প্ৰথম এটা এনেকুৱা লোকেশ্যন প্ৰথম দেখা পাইছে অসমীয়া খালি ভাইমন্দাই মোক কৈছিলে যে এই কোৰিঅ'গ্ৰাফাৰটো বৰ অদ্ভুত ই একো ভাবি নাপালে খালি দৌৰিবলৈ দিয়ে হিৰো হিৰইনক তাৰ কমলনাথৰ এটা কথা খুব এটা এক্সপ্ৰেশ্যনটো হয়তো এতিয়া অসীম বৈশ্য থাকিলে খুব ভাল পাব মানে একো নাথাকিলে খালি এক্সপ্ৰেশ্যন এনেকৈ ক্ল'জত কাটিব বাকী দৌৰাই এতিয়া বৰফত আমি দৌৰিছোঁ দৌৰি মোক কৈছে এটা ছিকুৱেঞ্চ মোৰ এতিয়া হাঁহি উঠে এটা সময়তো হিৰইন আছে লোনা লকাৰেতো মোক ঠেলি দিলে ন মিঠা মিঠা আজি নাই এই গানটো দৌৰিব দিলে হে আমি দৌৰিছোঁ ধৰা পাকৰা হৈছে এই হিন্দীও কয় অসমীয়াও কয় ভঙা কি চিঞৰ কালি দৌৰিব লাগে হিৰইনক ধৰিব লাগে ৰোল কৰি এনেকৈ আহিব লাগে আৰু আমিতো বৰফত কেতিয়াও শ্বুটিং কৰা নাই অভ্যাসটো নাই আমাৰ ময়ো ধৰিলোঁ এনেকৈ ঘূৰি যেতিয়া আমাৰ খেলি মেলি হ'ল এটা সময়ত গৈ ফ্ৰেমৰ পৰা গৈ কোনোবাখিনি পৰিলোগৈ আমাৰ খেলি মেলি লাগিছে গোটেই কাৰবাৰটো যিটো সেইটো কোনো প্ৰেক্টিচ নাই কৰা ফটকৈ গৈছে দৌৰাইছে ভাইমন্দাই এইটো কথা ভাল কথা কৈছে এটা সময়ত ভাইমন্দাই ক'লে দুখ পালা নেকি মই কৈছোঁ ভাইমন্দা ই দৌৰাই থাকিব নেকি কমলনাথে দৌৰাই থাকিব নেকি জানো আৰু কিমান হয় শ্বুটিংটো কাল এই কিছুমান কথা মনত পৰিলে খুব হাঁহি উঠে আৰু ভাল লাগে কমলনাথে মই বম্বেত পাইছোঁ ভালকৈ মোৰ ঘৰ ভাল কাম কৰিছিলে তেওঁ খালি সেই কথাও কিছুমান আমাৰো নতুন অভিজ্ঞতা আমিও টাৱাং হেন জেগাত প্ৰথম শ্বুটিং কৰিছোঁ আৰু অসমীয়া ছবিৰ কাৰণে তাৰপিছতো বহুত অসমীয়া ছবি তালৈকে শ্বুটিং কৰা হ'ল তেনেকুৱা লেণ্ডস্কেপত হিয়া দিয়াই প্ৰথম কৰা হৈছে আৰু